নমস্কাৰ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ অন্য এটি ভিডিঅ'। আজি সকলোৱে জানে কাতি বিহু। মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ ওলগ জনাইছোঁ। আজি আপোনালোকক অকণমান আমি কাতি বিহু কেনেকৈ পালন কৰিছোঁ তাকে অকণমান দেখাম। যিহেতুকে আমি গাঁৱৰ পৰিৱেশত নাই, টাউনৰ পৰিৱেশত আছোঁ। চ' টাউনত থাকি কেনেকৈ কাতি বিহু পালন কৰিছোঁ তাক অকণমান দেখাম। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নাপাহৰিব। ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণতে কঙালী বিহু বুলিও জনা যায়, কাৰণ এই সময়ত মানুহৰ এই বিহুটো পালন কৰিবলৈ যথেষ্টখিনি সমল নাথাকে, সেইবাবে ইয়াক কঙালী বিহু বুলি কোৱা হয়। আৰু কাতি বিহুতেই যি খেতি পথাৰৰ চাকি জ্বলাই লখিমীক আদৰে, খেতি পথাৰ ভাল হ'বৰ কাৰণে তাত গৈ পথাৰত চাকি দিয়ে আৰু তুলসী ৰুই ঘৰত তুলসীৰ তলত চাকি জ্বলায়। ইয়াই হ'ল কাতি বিহুৰ তাৎপৰ্য। কাতি বিহুটোৱে হ'ল বছৰৰ আৰম্ভণি প্ৰথম বিহু। কাৰণ সকলোৱে জানে আমাৰ অসমীয়া বিহু হিচাপে তিনিটা বিহু আমি পালন কৰোঁ। প্ৰথমেই হ'ল কাতি বিহু, যোনটো আহিন আৰু কাতি সংক্ৰান্তিৰ দিনা পালন কৰা হয়, আৰু তাৰ পিছতে আহিলে মাঘৰ বিহু আৰু বহাগ বিহু। আমি কাতি বিহু কেনেকৈ পালন কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো যদি ভাল লাগে তেন্তে হ'লে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টোত আপোনালোকক ইমান ভালকৈ দেখাব নোৱাৰিলোঁ, অলপ ফুলকৈ দেখালোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। এতিয়ালৈ বাই বাই, লগ পাম অন্য এটি ভিডিঅ'ত।